নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ-এবিধকৈ আমি আজি এই ভিডিঅ'টোত লাভজনক জিকা খেতিৰ খেতি পদ্ধতি, ৰোপণ পদ্ধতি, চিড ৰেট, সিঁচা পদ্ধতি, ৰোগৰ সমিধান আদিৰ ওপৰত আলোচনা কৰিম। জিকাৰ খেতি ভাৰতত বছৰৰ সকলো সময়তে কৰিব পাৰি। জিকাৰ কমাৰ্চিয়েল জাত। জিকাৰ কমাৰ্চিয়েল জাত কিছুমান হ'ল PKM1, CO1, CO2, দেশী চাইতালি, পুছা নাজদাৰ, ফুলে সাকেতা, কংকন, হৰিতা, মল্লিকা, ৰামা, নামধাৰী ইত্যাদি। জিকা খেতিৰ বাবে প্ৰয়োজনীয় জলবায়ু আৰু মাটি। জিকা গৰম জলবায়ুৰ খেতি। জিকা খেতিৰ আইডিয়েল তাপমাত্ৰা হ'ল 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেড। জিকাৰ খেতি সকলো ধৰণৰ মাটিতে কৰিব পাৰি যদিও বালিচহীয়া সাৰুৱা মাটি ইয়াৰ বাবে উত্তম। মাটিৰ pH মান 6.5 পৰা 7.5 ভিতৰত হ'ব লাগে। মাটিখিনি 4 পৰা 5 বাৰ চহাই ভালদৰে গুৰি কৰি ল'ব লাগে। চহোৱাৰ সময়ত প্ৰতি বিঘা মাটিত 30 কেজি ইউৰিয়া, 12 কেজি ছুপাৰ আৰু 10 কেজি পটাছ লগতে 3 পৰা 5 কুইণ্টল পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে। তাৰপিছত মাটিখিনিত ওখ ঢাপ বনাব লাগে। দুটা ঢাপৰ ব্যৱধান 1 মিটাৰ ৰাখিব লাগে। জিকাৰ বীজ শোধন। বীজ সিঁচাৰ আগতে বীজবোৰ ট্ৰাইকোডামা ভিৰিড 4 গ্ৰাম প্ৰতি কেজি বীজ বা কেপটাপ 5 গ্ৰাম প্ৰতি কেজি বীজ হিচাপত শোধন কৰিব লাগে। 3 লিটাৰ পানীত ঔষধখিনি মিহলাই তাত বীজখিনি 15 পৰা 20 মিনিট তিয়াই বীজখিনি ছাট শুকুৱাব লাগে। সিঁচাৰ সময়। জিকাৰ খেতি বছৰত 3 বাৰ কৰিব পাৰি, যথা জানুৱাৰী, ফেব্ৰুৱাৰী, মে', জুন আৰু ছেপ্টেম্বৰ, অক্টোবৰ মাহত বীজ সিঁচিব পাৰি। ইয়াৰ ভিতৰত মে', জুনত সিঁচিব পাৰিলে অধিক লাভ হ'ব, কাৰণ বাৰিষা আমাৰ ইয়াত দাম অধিক হয়। তাৰ বাবে মাটিডৰা ওখ হ'ব লাগিব যাতে পানী জমা নহয়, নতুবা বানপানী নহয়। প্ৰতি বিঘা মাটিৰ বাবে 600 পৰা 800 গ্ৰাম বীজৰ প্ৰয়োজন হয়। সিঁচা পদ্ধতি। জিকা সাধাৰণতে 1 মিটাৰ বাই 1 মিটাৰ ব্যৱধানত সিঁচা হয়, মানে দুডাল গছৰ মাজত দূৰত্ব 1 মিটাৰ আৰু দুটা ঢাপৰ মাজত দূৰত্ব 1 মিটাৰ হ'ব লাগে। কিন্তু আজিকালি অধিক লাভৰ বাবে দুডাল গছৰ মাজৰ দূৰত্ব 1 ফুট ৰখা হয়। ছাপোৰ্ট হিচাপে বাঁহ বা ৰছী ব্যৱহাৰ কৰিব পাৰি। সৰহকৈ খেতি কৰিলে ৰছী ব্যৱহাৰ কৰাই ভাল, কাৰণ ৰছীত খৰচ কম আৰু সুবিধা বেছি। জলসিঞ্চন। বীজ সিঁচাৰ আগতে এবাৰ আৰু তাৰ পিছত এসপ্তাহৰ মূৰে মূৰে পানী যোগান ধৰিব লাগে। ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা কৰিব পাৰিলে বেছি ভাল, কাৰণ এই ক্ষেত্ৰত অলাগতিয়াল বনবাত কমকৈ গজে আৰু পানীৰ অপব্যৱহাৰ কম হয়। গ্ৰীষ্মত 3 পৰা 4 দিনৰ মূৰে মূৰে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। বাৰিষা কালত কৰিলে পানী নিদিলেও হয়। আক্ৰমণকাৰী পোক আৰু ৰোগ। জিকা খেতিৰ মূল অনিষ্টকাৰী পোকবোৰ হ'ল বিটেল, ফ্ৰুইট ফ্লাই বা বৰল আৰু কেটাৰপিলাৰ বা ভুৰ পোক। ইহঁতক নিয়ন্ত্ৰণ কৰিবলৈ টাইকোৰোফন 50% EC 1 ml প্ৰতি লিটাৰ পানী বা ডিকৰ্পছ 76% EC 6.5 ml প্ৰতি 10 লিটাৰ পানী হিচাপত স্প্ৰে কৰিব লাগে। জিকাৰ মূল ৰোগ হ'ল পাউডাৰী মিলডিউ আৰু ডাউনী মিলডিউ। ডাউনী মিলডিউ নিয়ন্ত্ৰণ কৰিবলৈ মেংকোজেব 2 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই 10 দিনৰ মূৰত 2 বাৰ স্প্ৰে কৰিব লাগে। পাউডাৰী মিলডিউ নিয়ন্ত্ৰণ কৰিবলৈ ডিনোকেপ 1 ml প্ৰতি লিটাৰ পানী বা কাৰ্বেণ্ডাজিম 0.5 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। উৎপাদন। জাত ভেদে 45 পৰা 60 দিনৰ পৰা জিকা ছিগিব পৰা হয়। খেতি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি বিঘাৰ পৰা 10 পৰা 15 কুইণ্টল পৰ্যন্ত জিকা উৎপাদন হয়। জিকা খেতিৰ বাবে এইখিনিয়েই
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।